ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ চেপ্টাৰ 4 কাৰ্বনৰ তাৰ যৌগৰ কেইটামান এমচিকিউ ডিছকাছ কৰিম। ইয়াৰ প্ৰথমটো এমচিকিউ দি থোৱা হৈছে। তোমরা দেখিছা ইয়াত এটা যৌগ দি থোৱা আছে আৰু সেই যৌগটো হৈছে এটা অপচন এ এলকাইন, অপচন বি এলকিন, অপচন সি এলকেন আৰু অপচন ডি দি থোৱা আছে। তোমাৰ এটাও নহয়। এই তোমালোকে ভালকে মন কৰা, এই যৌগটো তোমাৰ দুডাল বান্ধনী আছে, মানে ডি বান্ধনী আছে। যেতিয়া তোমাৰ হাইড্ৰকাৰ্বনত ডি বান্ধনী থাকে তেতিয়াহ'লে সেইটো সদায় এটা কি হয় তোমাৰ এলকিন হয়। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 1ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন বি। এতিয়া যাওঁ আমি কুৱেশ্যন নম্বৰ 2 লৈ। কুৱেশ্যন নম্বৰ 2 দি থোৱা আছে এটা কাৰ্বনৰ যৌগত দুটা কাৰ্বন পৰমাণু আছে আৰু সিহঁতৰ মাজত একক বান্ধনী আছে। কাৰ্বনৰ যৌগটোৰ নাম হ'ল অপচন এ বিউটেন, অপচন বি ইথেন, অপচন সি মিথেন আৰু অপচন ডি প্ৰপেন। এটা কি বুলি কৈছে যে এটা কাৰ্বনৰ যৌগ আছে আৰু সেই কাৰ্বনৰ যৌগটো তোমাৰ কাৰ্বন পৰমাণু তোমাৰ কেইটা আছে? দুটা আছে বুলি কৈছে। ধৰি লোৱা এই দুটা তোমাৰ কাৰ্বন পৰমাণু দুটা আৰু সিহঁতৰ মাজত একক বান্ধনী আছে বুলি কৈছে। গতিকে মই কাৰ্বন কাৰ্বনৰ মাজত একক বান্ধনী দিছো। এতিয়া আমি এটা কথা জানো যে কাৰ্বনে সদায় চতুৰ্যুজতা দেখুৱায়। গতিকে আমাৰ ইয়াত যিহেতু হাইড্ৰকাৰ্বন বুলি কৈছে, আমাৰ হাইড্ৰজেন ইয়াত কেইটা লগ লাগিব? এইটো কাৰ্বন তোমাৰ তিনিটা লগ লাগিব আৰু এইটো কাৰ্বন তোমাৰ কেইটা লগ লাগিব? তিনিটা লগ লাগিব। এতিয়া এইটো তোমাৰ হৈছে কিহৰ তোমাৰ ষ্ট্ৰাকচাৰ? এইটো হ'ব তোমাৰ ইথেনৰ ষ্ট্ৰাকচাৰ। এটা কথা মনত ৰাখিবা, যেতিয়া তোমাৰ কাৰ্বন কাৰ্বনৰ মাজত তোমাৰ একক বান্ধনী থাকিব সেইটো সদায় তোমাৰ এলকেনৰ ভাগত পৰে আৰু সেই এলকেনৰে এটা তোমাৰ ভাগ নাম হৈছে তোমাৰ কি উদাহৰণ হৈছে তোমাৰ ইথেন। আৰু যেতিয়া তোমাৰ দুটা কাৰ্বন থাকিব তেতিয়া সি ইথেনত পৰিব আৰু সিহঁতৰ মাজত তোমাৰ কি থাকিব লাগিব? মানে কাৰ্বন পৰমাণুৰ মাজত কি থাকিব লাগিব? তোমাৰ একক বান্ধনী থাকিব লাগিব। গতিকে অপচন কুৱেশ্যন নম্বৰ 2ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ ইথেন। তাৰপৰা আমি এতিয়া যাওঁ কুৱেশ্যন নম্বৰ 3 লৈ। কুৱেশ্যন নম্বৰ 3 দি থোৱা আছে CH3C ডাবল বন্ড CH3COOH। এইটো হৈছে তোমাৰ কি ইথানইক এচিড। সি কাৰ লগত ৰিয়েক্ট কৰিছে? তোমাৰ এইটো তোমাৰ এটা এলকহল লগত ৰিয়েক্ট কৰিছে আৰু এলকহল হৈছে তোমাৰ কি ইথানল। কাৰ প্ৰেজেন্সত তোমাৰ বিক্ৰিয়া কৰিছে? এচিডৰ প্ৰেজেন্সত। আৰু তোমাৰ এটা সি যৌগ উৎপন্ন কৰিছে। তোমাক সুধিছে যে এই বিক্ৰিয়াটোত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থবিধ হৈছে এটা এষ্টাৰৰ উদাহৰণ, অপচন বি এটা কাৰ্বক্সিলিক এচিডৰ উদাহৰণ আৰু অপচন চি এলকহলৰ উদাহৰণ আৰু অপচন ডি তোমাৰ এটাও নহয়। এতিয়া এইটো হৈছে তোমাৰ কি যেতিয়া COOH থাকিব। COOH তোমাৰ এইটো হৈছে কাৰ্বক্সিলিক এচিডৰ তোমাৰ এইটো এটা কাৰ্যকাৰীমূলক হয়, এটা নামটো হৈছে তোমাৰ কি কাৰ্বক্সিলিক এচিড। আৰু এইটো হৈছে তোমাৰ কি OH, এইটো তোমাৰ এটা এলকহল হয়। আৰু যেতিয়া কাৰ্বক্সিলিক এচিড বা এচিডে এলকহলৰ লগত বিক্ৰিয়া কৰে তো যিটো তোমাৰ কাৰ্যকাৰী মূলকৰ উৎপন্ন হ'ব সেইটো হৈছে তোমাৰ এষ্টাৰ। গতিকে আমাৰ যিটো এইটো বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা এইটো তোমাৰ এষ্টাৰৰ এইকণ। আমি এইটো দেখিলে গম পাম যে এষ্টাৰ আছে, নাইবা তোমাৰ এনেকৈও লিখা থাকে COO এনেকুৱা টাইপত লিখা থাকে, গম পাবা যে তোমাৰ এইটো কি হ'ব এষ্টাৰ। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ। এতিয়া যাওঁ আমি কুৱেশ্যন নম্বৰ 4 লৈ। কুৱেশ্যন নম্বৰ 4 দি থোৱা আছে চাৰিটা কাৰ্বনৰ যৌগ বিউটানইক এচিডত থকা কাৰ্যকাৰী মূলক হ'ল অপচন এ কাৰ্বক্সিলিক এচিড, অপচন বি কিটোন, অপচন চি এলডিহাইড আৰু অপচন ডি এলকহল। এতিয়া তোমাৰ যৌগটোৰ নাম কৈছে তোমাৰ কি বিউটানইক এচিড। বিউটানইক এচিড হ'বলৈ হ'লে প্ৰথমতে আমি ইয়াৰ হেৰিটো আঁকি লওঁচোন। কি হ'ব? বিউটা মানে তোমাৰ কাৰ্বন কেইটা থাকিব? 4টা থাকিব। আৰু অইক এচিড যেতিয়া তোমাৰ এই অইক এচিড দিয়া থাকিব, অইক এচিড বুলি যেতিয়া নামটো থাকিব গম পাবা যে সেইটো তোমাৰ কাৰ্বক্সিলিক এচিডৰ কথা কৈছে। গতিকে আমি এইটোৰ এটা কাৰ্বক্সিলিক এচিড বহাই দিওঁচোন COOH। বিউটা পৰা তোমাৰ বিউটা মানে 4টা কাৰ্বন থাকিব, 1 2 3 4টা আৰু নইক এচিড কৈছে বা অইক এচিড হ'লে তোমাৰ কাৰ্বক্সিলিক এচিড গ্ৰুপটোৰ কথা কৈছে। গতিকে এতিয়া নামটো দেখি তোমালোকে ধৰিব পাৰিব লাগিব যে এইটো কোনটো কাৰ্যকাৰী মূলকৰ কথা কৈছে। অইক এচিড মানে তোমাৰ তাত কি থাকিব? কাৰ্বক্সিলিক এচিড থাকিব। গতিকে কুৱেশ্যন নম্বৰ 4ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন এ। এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 5 লৈ। তাত দি থোৱা আছে এটা মৌলৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2.4। এই মৌলটো হৈছে এইটো একেবাৰে ইজি কুৱেশ্যন। তো ইলেক্ট্ৰনৰ বিন্যাসটো দি থোৱা আছে কি 2.4। এইটো কাৰ হ'ব? তোমাৰ
অবভিয়াছলি কাৰ্বনৰ হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এতিয়া যাওঁ আমি কুৱেশ্যন নম্বৰ 6লৈ কুৱেশ্যন নম্বৰ 6ত দি থোৱা আছে ইথানলৰ সম্পূৰ্ণ জাৰণত উৎপন্ন হয় এতিয়া প্ৰথম কথা হ'ল ইথানলৰ তোমাৰ হেৰিটো কি হ'ব CH3CH2OH সংকেতটো এইটো হ'ব মানে এতিয়া ইয়াত কি হ'বলৈ কৈছে তোমাৰ জাৰণ হ'ব মানে তোমাৰ অক্সিডেশ্যন হ'ব ইংলিছত ক'বলৈ গ'লে আমি ইয়াত অক্সিজেনটো পাতি দিছোঁ আৰু যিটো উৎপন্ন হ'ব সেই উৎপন্ন হোৱা যৌগটো তোমালোকক সুধিছে কি হ'ব ইথানল গতিকে নল আছে বা অল আছে সেইটো তোমাৰ কি হ'ব এলকহলত পৰিব মানে এলকহলত পৰিব গতিকে এইটো হৈছে তোমাৰ কি এটা এলকহল মানে ইথানলটো এটা এলকহল আৰু সেই যেতিয়া এলকহলৰ তোমাৰ জাৰণ ঘটে মানে তাত তোমাৰ কি হ'ব জাৰণ বুলি ক'লে আমি এটা কথা জানো যে অক্সিজেন যোগ হয় ইথানলত অক্সিজেন যোগ হ'লে অলৰেডি এটা ইথানলত অক্সিজেন আছে ইয়াত এইটো যদি তোমালোকে চোৱা আৰু যদি তোমাৰ অক্সিজেন যোগ হৈ যায় তোমাৰ কি উৎপন্ন হ'ব জানানে তেতিয়া উৎপন্ন হ'ব কাৰ্বক্সিলিক এচিড দে যেটো ইথানল কৈছে দুটা কাৰ্বন থাকিব তোমালোকে ইয়াত যদি চোৱা এই দুটা কাৰ্বন আছে ইয়াতো এই এলকহলটোতো তোমাৰ দুটা কাৰ্বন আছিলে ইয়াতো যেটো প্ৰডাক্ট উৎপন্ন হ'ব বা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তাতো তোমাৰ দুটা কাৰ্বন আছে আৰু এই এলকহলটোৰ জাৰণ ঘটি কৈছে জাৰণ ঘটাৰ কাৰণে তোমাৰ কি উৎপন্ন হ'ব কাৰ্বক্সিলিক এচিড উৎপন্ন হয় মানে এলকহলৰ জাৰণ ঘটিলে কাৰ্বক্সিলিক এচিড উৎপন্ন হ'ব আৰু যেটো ইয়াত তোমাৰ যৌগটোৰ নাম দি থোৱা আছে ইথানল ইথানলৰ পৰা তোমাৰ যেটো তোমাৰ কাৰ্বক্সিলিক এচিড উৎপন্ন হ'ব হেতু তোমাৰ হ'ব কি ইথানয়িক এচিড বা তোমাৰ ইয়াৰ এটা নাম আছে তোমাৰ কি এচিটিক এচিড বা আমি যাক ভিনেগাৰ বুলি কওঁ গতিকে আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন এ এটো হৈছে তোমাৰ এচিটিক এচিড বা ইথানয়িক এচিড মই আগতে এবাৰ কৈছিলো যে অয়িক এচিড হলে তোমাৰ সদায় কি থাকে কাৰ্বক্সিলিক গ্ৰুপটো থাকে মানে গতিকে ইথানয়িক এচিড কৈছো গতিকে তোমাৰ এটো ইয়াৰ এই সংকেতটো হ'ব তোমাৰ এটো আৰু সেই এচিটিক এই ইথানয়িক এচিডৰে তোমাৰ আনটা নাম হৈছে তোমাৰ কি এচিটিক এচিড বা ভিনেগাৰ এতিয়া যাওঁ আমি কুৱেশ্যন নম্বৰ 7 লৈ কুৱেশ্যন নম্বৰ 7 ত দি থোৱা আছে যোগাত্মক বিক্ৰিয়া সংঘটিত হয় অপচন এ এলকেনত অপচন বি এলকিনত অপচন সি এলকাইনত আৰু অপচন ডি এটাউন হয় এটা যোগাত্মক বিক্ৰিয়া বুলি ক'লে আমি কি বুজি পাম যে যোগাত্মক বিক্ৰিয়াত যোগ হয় কিবা এটা যোগ হয় আৰু যোগ হ'বলৈ হ'লে আমাৰ সেই হাইড্ৰকাৰ্বনটো তোমাৰ হয় দ্বি বান্ধনী থাকিব লাগিব নহয় ত্ৰি বান্ধনী থাকিব লাগিব এতিয়া actually এই question number 7 ৰ অপচন ডি টো তোমাৰ কি হ'ব লাগিছিলে বি আৰু সি দুইটাই শুদ্ধ যিহেতু যোগাত্মক বিক্ৰিয়া তোমাৰ এক ডি বান্ধনী আৰু ত্ৰি বান্ধনী থকা যৌগবিলাকত সংঘটিত হয় আৰু ডি বান্ধনী যদি থাকে সেইবিলাকক তোমাৰ কি বুলি কয় এলকিন বুলি কয় আৰু যদি ত্ৰি বান্ধনী থাকে তাক তোমাৰ কি বুলি ক'ব এলকাইন কয় গতিকে আমাৰ কোৱেশ্চন নম্বৰ 7 ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন ডি বি আৰু সি দুইটাই শুদ্ধ এতিয়া যে আমি কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 ত দি থোৱা আছে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বা বাহিৰত তোমাৰ কলা পৰে কিয়নো অপচন এ খাদ্য ভালদৰে নিসিজিলে অপচন বি ইন্ধন সম্পূৰ্ণৰূপে দহন নহলে অপচন সি ইন্ধনটো সিদ্ধ আৰু অপচন ডি এটাও নহয় এতিয়া ৰান্ধি থকা সময়ত কেতিয়াবা তোমাৰ বাচন বৰ্তন যিবিলাক আমি বৰ্তন ব্যৱহাৰ কৰোঁ ৰান্ধিবলৈ তাৰ তলফালে কলা এটা তোমাৰ আৱৰণ দেখা যায় সেইটো হয় তোমাৰ যেতিয়া ইন্ধনটো তোমাৰ সম্পূৰ্ণৰূপে দহন নহয় গতিকে আমাৰ কোৱেশ্চন নম্বৰ 8 ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন বি এতিয়া আমি কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 ত দি থোৱা আছে এটা হাইড্ৰকাৰ্বনত 4টা কাৰ্বন পৰমাণু আছে আৰু ই এটা এলকিন তেন্তে তলৰ কোনটো শুদ্ধ হ'ব এতিয়া আমাৰ হাইড্ৰকাৰ্বনটোত কেইটা কাৰ্বনৰ সংখ্যা কৈছে তোমাৰ 4টা কাৰ্বনৰ সংখ্যা আছে বুলি কৈছে আৰু লগতে তোমাৰ এটো কি বুলি তোমাক সোঁৰাই দিছে যে হেতু এটা এলকিন হয় এতিয়া আমি এটো কোৱেশ্চনৰ আনসাৰ জানিবলৈ হলে আমি কি প্ৰথমতে কি জানিব লাগিব এলকেন এলকিন আৰু এলকাইনৰ তোমাৰ সাধাৰণ আণবিক সংকেত এলকেনৰ সাধাৰণ আণবিক সংকেতটো হৈছে তোমাৰ CnH twice n plus 2 হ'ল য'ত n হৈছে তোমাৰ কাৰ্বনৰ সংখ্যা এলকিনৰ কাৰণে হৈছে তোমাৰ CnH twice n আৰু তোমাৰ এলকাইনৰ কাৰণে হৈছে CnH twice n minus 2 এতিয়া আমাৰ কাৰ্বনৰ সংখ্যা 4টা কৈছে আৰু তোমাৰ আমাৰ এলকিন বুলি কৈছে গতিকে আমি এইটো আণবিক সংকেত আমি এপ্লাই কৰিব লাগিব কাৰ্বনৰ সংখ্যা আমি 4টা দি দিও লগতে তোমাৰ 2
পূৰণ 4 তোমাৰ কিমান হ'ব 8 হ'ব গতিকে আমাৰ কোৱেশ্চন নম্বৰ 9 ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন বি এতিয়া মানে কোৱেশ্চন নম্বৰ 10 লে তাত দি থোৱা আছে মিথেন অণু এটাত অপচন এ 4ডাল সহযোজী বান্ধনী আছে অপচন বি 3ডাল সহযোজী বান্ধনী আছে অপচন সি 2ডাল সহযোজী বান্ধনী আছে আৰু অপচন ডি তোমাৰ এডাল সহযোজী বান্ধনী আছে এতিয়া অণু বুলি কোৱাৰ লগে লগে মিথেন অণু বুলি কৈছে আমি মিথেন অণুটো আমি যদি চাওঁ কেনেকুৱা ধৰণৰ হ'ব তোমাৰ এনেকুৱা ধৰণৰ হ'ব আৰু এইটো তোমাৰ কেডাল তোমাৰ সহযোজী বান্ধনী আছে এডাল দুডাল তিনডাল চাৰিডাল গতিকে আমাৰ কোৱেশ্চন নম্বৰ 10 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ আজিলৈ আমি এই 10টা এমসিকিউ ডিসকাস কৰিলো তোমালোকে ভিডিওটো চাবা ভাল পালে তোমালোকে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যদি কিবা নুবুজা থাকে তোমালোকে মোক কমেন্টত জনাব পাৰা আৰু যদি তোমালোকৰ বেলেগ কিবা মোৰ পৰা জানিব বিচাৰা বা কিবা টপিকৰ বিষয়ে জানিব বিচাৰা তেতিয়াহ'লে তোমালোকে মোক কমেন্ট সেকশনত জনাব পাৰিবা থ্যাংক ইউ